আছিলে মই ধেই ফোন কৰিছিলো মই কৰিম পঠাব আৰু সন্তুষ্ট হোৱাই ভাল আৰু থেংক ইউ লাভ ইউ আকৌ আহিম চিনেমা চাব লাগিব দৈ যাম অসমীয়া চিনেমা চাম জুলু এখন ইংলিছত বনাও বাঘ বুলি আহিছে এখন সাগৰ বুলি এখন আহিছে থেংক ইউ লাভ ইউ আমি নতুন প্রজন্ম ইচ্ছা করে দেখ চলাবও পারো সলাবও পারো গান অকণ নকো সেই ল'ৰাটোৱে ফুৰিছে ছোৱালীজনীক চাই আছে যে উঠিব তই বিয়া পাতিলে তোৰ ঘৰলৈ খেলিব নহ'লে তোৰ পৰা মই অলপ গুৱাহাটীৰ পৰা আহিছোঁ মই তাৰপৰা কৈছোঁ টপা কৈছোঁ 150 160 কৈছোঁ আৰু টপা তাৰ কাৰণে ধন্যবাদ আপুনি বৰ্তমান আমাৰ উঠি অহা প্ৰজন্মক কি ক'ব বিচাৰে কৈছোঁ ভাল কাম কৰি যা ভাল হেৰি তোমাৰ ভাল কাম কৰি যা মই আছোঁ তোৰ বেগত কথাটো এইটো আৰু মোৰ মাজত থাকি ভাল মই জংঘলত থাকি ভাল পাম মেইন কথা জংঘলত মই 5 বছৰমান থাকিম বুলি ভাবিছোঁ যাম এইকেইদিনত শ্বুটিংটো হ'লে যাম আৰু জুলু বুলি এখন শ্বুটিং হৈ আছে কাৰণ বাট এতিয়া ৰিলিজ নকৰে এতিয়া শ্বুটিং চলিব খালি এইটোৱে কথা তুমি কৈছা যে জুবিন দাৰ জোতালৈকে তোমাৰ ভাল লাগে জুবিন দাৰ ষ্টাইল গোটেইখিনিয়ে তুমি কপি কৰিছা ন আহি গৈছে আৰু কপি কৰা নহয় আৰু কিন্তু আহি গৈছে ঘৰত তোমাৰ কোন কোন আছে কোৱাচোন স্কুলত তুমি ক্লাছ 9ত পঢ়ি আছা ঘৰত কোন কোন আছে ঘৰত দেউতা আছে মা আছে ভাইটি আছে দাদা আছে বাজনী গণেশগুৰিত বিয়া হ'ল এই দাদাজনো ইয়াতে থাকে বাৰু আচ্ছা গুৱাহাটীত দেউতাই কি কৰে তোমাৰ হাজিৰা কৰে আৰু তুমি ক্লাছ 9ত পঢ়ি আছা হয়নে এই যে জুবিন দাৰ ষ্টাইলত কথা কোৱা কেতিয়াবা মন যায়নে জুবিন দাক লগ পাই পেলাই তোমাৰ জুবিন দাৰ লগত কথা হ'বলে তেনেকুৱাতো বহুত মন যায় ৰাতিয়ে ভাবি থাকো মই আজিলৈকে লগ পাইছা জুবিন মই এবাৰ আহিছিলোঁ এই টুপিটো গুৱাহাটীতে লোৱা আচ্ছা লগ কৰিবলৈ আৰু কিবা এখন হোটেল আছে নহয় জুবিন দাৰ অনুৰাগী জেটজি বুলি এইখিনিতে গণেশগুৰি ওচৰত তাত গ'লোঁ